ফটোখন দিছি নিশ্চয় গম পাইছে মই যে কাৰ বিষয়লৈ ক'বলৈ গৈ আছোঁ হয় মই ক'ব গৈছোঁ লাভলীনা বৰগোহাঁই যি হ'ল অসমৰ গৌৰৱ আৰু অসমৰ গৰ্ভাতৰে গৌৰৱ লাভলীনা বৰগোহাঁই জন্ম হৈছিল 2 অক্টোবৰ 1997 চনৰ গোলাঘাট জিলাত পিতৃৰ নাম আছিল টিকেন বৰগোহাঁই আৰু মামণি বৰগোহাঁই দেউতাক এজন সৰু সুৰা ব্যৱসায়ী আছিল লাভলীনাৰ দুজনী বায়েক আছিল এজনীৰ নাম আছিল লিছা আৰু আনজনীৰ নাম আছিল লিমা দুয়ো কিক বক্সিং নেশ্যনেল লেভেলৰ কিক বক্সিং চেম্পিয়ন হয় লিছা আৰু লিমাই বৰ্তমান এতিয়া ডিফেন্সত চাকৰি কৰে প্ৰথম অৱস্থাত লাভলীনাই যদিও কিক বক্সিং শিকিছিল পিছলৈ সুযোগ পোৱাত বা তাইৰ ভাগ্যটো সলনি হোৱাত তাই বক্সিঙৰ ফালে আগবাঢ়ে আৰু 2012 চনৰ পৰা গুৱাহাটীত তাই যোনটো বক্সিঙৰ ট্ৰেইনিং তাই আৰম্ভ কৰিছিল আৰু তেওঁ শিক্ষা দিছিল তেওঁ শিক্ষাগুৰু পদুম বৰা ছাৰে এতিয়া মই আপোনালোকৰ লাভলীনাৰ যোনটো বক্সিঙৰ কেৰিয়াৰ তাৰ বিষয়ে ক'ব গৈছোঁ লাভলীনাই 2018 চনৰ কমনৱেলথ গেমছৰ দ্বাৰা নিজৰ বক্সিং কেৰিয়াৰ আৰম্ভ কৰে 2018 চনৰ ফেব্ৰুৱাৰী মাহত হোৱা ইণ্টাৰনেশ্যনেল বক্সিং চেম্পিয়নশ্বিপত তাই সোণৰ মেডেল কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল তাৰোপৰি সেই 2017 চনতেই হোৱা এছিয়ান বক্সিং চেম্পিয়নশ্বিপত তাই ব্ৰঞ্জৰ মেডেল লাভ কৰি গোটেই সমগ্ৰ অসমৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছিল ইয়াৰ বাহিৰেও লাভলীনাই 2018 চনত চিলভাৰ মেডেল আৰু 2018 চনৰ ছেপ্টেম্বৰ মাহত ব্ৰঞ্জৰ মেডেল লাভ কৰে আনহাতে 2018 চনত দিল্লীত হোৱা মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত তাই ব্ৰঞ্জৰ মেডেল লাভ কৰিবলৈ সক্ষম হয় 2019 চনৰ ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত লাভলীনাই ব্ৰঞ্জৰ মেডেল লাভ কৰে ইয়াৰ পিছত 2020 চনত হোৱা এছিয়ান এণ্ড অচিয়ান বক্সিং চেম্পিয়নশ্বিপত তাই চিলভাৰ মেডেল লাভ কৰিবলৈ সক্ষম হয় ইয়াৰ বাহিৰেও লাভলীনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সাফল্য বা এচিভমেণ্টটো আছিল 2020 চনৰ টকিঅ' অলিম্পিকত চিলেক্ট হৈ তাত অসমৰ কাৰণে আৰু বা গোটেই ভাৰতৰ কাৰণে ব্ৰঞ্জৰ মেডেল কঢ়িয়াই আনি গৌৰৱ কঢ়িয়া আৰু এতিয়া মই আপোনালোকক লাভলীনাৰ শিক্ষাৰ বিষয়ে চমুকৈ ক'ব গৈ আছোঁ লাভলীনাৰ শিক্ষা গ্ৰহণ হৈছিল বৰপথাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত আৰু এই বিদ্যালয়ত পঢ়ি থকা অৱস্থাতেই লাভলীনাৰ ভাগ্যই সলনি হৈছিল লাভলীনাৰ হাইটটো হ'ল 5.10 ইঞ্চ আৰু ৱেইটটো হ'ল 69 কেজি